মোৰ কথাখিনি দীঘলীয়া হৈ যাব পাৰে দেই হ'লেও অলপ ধৈৰ্য ধৰি শুনি দিয়ক কাৰণ আমি সকলোৱে জানিব লাগে এইবোৰ আজিকালি ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ গৈছে মানে যাৰ যি মন যায় আৰু ক'ৰবাত মুঠতে কিবা এটা শুনি আহিলে হ'ল আৰু মানে আৰম্ভ হৈ যায় এই ছ'চিয়েল মিডিয়াত ভুল বাৰ্তা প্ৰেৰণ কৰা সকলৰ বাবে এখন কঠোৰ আইন ইমপ্লিমেণ্ট কৰিব লাগে আৰু এই সাংবাদিক কিছুমানেও আজিকালি সেই একেটা কামকে কৰি আছে কিছুমানে দেই আৰু এনেকুৱা কিছুমান পলিটিকেল লিডাৰ আমি গাদীত বহুৱাই থৈছোঁ কেইজনমানৰ কথা শুনিলেতো কি ক'ম আৰু জ্বৰে উঠি যায় এতিয়া ৰিচেণ্টলি জাপানৰ PM-জন গুৱাহাটী ভিজিটৰ যিটো কেঞ্চেলেশ্যনক লৈ এনেকুৱা কিছুমান অদ্ভুত কাৰণ দৰ্শাইছে মানে জাপানে নিজে নাজানে চাগে সেই কাৰণবোৰ আপোনালোকে এই এছিয়ান সামিট নেটতো বাৰু সিকিউৰিটি জিঅ' পলিটিকেল এলায়েন্সত পৰে হ'লেও যিবোৰ গ্ল'বেল ইকনমিক সামিট আছে G20 হওক G7 ব্ৰিক্স এইবোৰতো জানে সকলোৱে এই যিবোৰ সামিট এইবোৰ কিন্তু পাৰ্মানেণ্ট নহয় আৰু এই আন্তঃৰাষ্ট্ৰীয় যিবোৰ সন্মিলন সভা এইবোৰ কিয় গঠন কৰা হয় তাত আন্তঃৰাষ্ট্ৰীয় যিবোৰ অৰ্থনীতি তাৰ ওপৰত আলোচনা কৰা হয় গ্ল'বেল ইকনমিক ষ্টেবিলিটিৰ ওপৰত কথা চলে তাত কালি এজন ল'ৰাই আপোনাৰ এইটো IT সেক্টৰৰ কথা কৈ আছে আৰু সেমিকণ্ডাক্টৰৰ কথা কৈ আছে খুব ওলাইছে মানে এই জাপানৰ PM গুৱাহাটী ভিজিট কেঞ্চেলেশ্যনক লৈ অকল সেইজনে বুলিয়ে নহয় বহুতে কৈ আছে কিছুমান অদ্ভুত কিছুমান কথা কৈ আছে এই 50,000 যুৱক যুৱতীৰ সংস্থাপনক লৈ কিছুমান কথা কৈছে কা আন্দোলনৰ কথা কৈছে কা প্ৰটেষ্টত যিবিলাক আন্দোলনকাৰী সেইবিলাকক বামপন্থী বুলি কৈছে তেওঁ চাগে সেইটো সময়ত ঘৰত বহি আছিলে যেতিয়া অসমৰ কোটি জনতা ৰাজপথলৈ ওলাই আহিছিলে এটা আন্দোলন কিয় হয় গভৰ্ণমেণ্টখন ষ্টেবল হ'লে হয় নে আনষ্টেবল হ'লে হয় এতিয়া জনতাৰ দাবী পূৰণ নকৰিলে এতিয়া প্ৰটেষ্ট কৰিব লাগে নে নালাগে এতিয়া ব্যৰ্থ কোন চৰকাৰ নে আমি আৰু ইমান যে জাপান কৈ আছে তেওঁকে কৈছোঁ সেইকাৰণে নাগাচাকি আৰু হিৰোশ্বিমাত আমেৰিকাই যেতিয়া লিটিল বয় আৰু ফেটমেনক পেলাইছিল এই নিউক্লিয়াৰ বম্ব দুটা যেতিয়া পেলাইছিল জাপানৰ কি অৱস্থা হৈছিল জনজীৱন ধাৰাসায় হৈ পৰিছিল জীৱন কি বস্তু পাহৰি গৈছিল জাপানে পাছতহে লাহে তেওঁলোকে টেকন'লজিৰ ওপৰত অধ্যয়ন কৰে তেওঁলোকে হাৰ্ডৱৰ্ক কৰে কষ্ট কৰে যাৰ ফলত আজি জাপানে এই টেকন'লজিৰ যিখন পৃথিৱী তাত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে হ'লেও কি হ'ব সেইবোৰ দিশত বেছি ব্যস্ত হৈ থকাৰ কাৰণে এই যিটো ফেমিলি জনসংখ্যা নিয়ন্ত্ৰণ এইবোৰ বিষয়ৰ ওপৰত কথা ভাবিবলৈ তেওঁলোকৰ সময় নহ'ল আৰু সেইকাৰণে জাপানৰ প্ৰধান সমস্যাটো কি হৈছে এতিয়া আজি যদি জাপানত 10 লাখ জন্ম হয় 16 লাখ মৰে সেইটো ৰেচিঅ' চলি আছে এতিয়া খৰচ বাঢ়িব বুলি বহুতে সন্তানে নলয় বিয়া দেৰিকৈ পাতে কিছুমানেতো বিয়াই নাপাতে যাৰ ফলত এতিয়া জাপানে এই যিটো এজিং পপুলেশ্যনৰ যিটো প্ৰব্লেম সেইটো প্ৰব্লেম ফেচ কৰি আছে আৰু এখন দেশত ইয়ং পপুলেশ্যন কমি যোৱা মানে সেইটো আটাইতকৈ ডাঙৰ সমস্যা যাৰ কাৰণে এতিয়া জাপানে কি কৰিছে ভাৰত ভিয়েটনাম নেপাল ইণ্ডোনেছিয়া ফিলিপাইনছ এই দেশবোৰৰ যিবিলাক যুৱক তেওঁলোকক নিজৰ দেশত নিয়োগ কৰি আছে আৰু এই টকশ্ববোৰত ভিজিটৰ কথা ইমানকৈ ওলাই আছে সেইকাৰণে কৈছোঁ ফ্ৰান্সৰ মেক্ৰনে ইণ্ডিয়া কিমানবাৰ ভিজিট কৰিলে এতিয়া এই G20 সামিটতে কিমান বাইলেটাৰেল টকছ হ'ল ভ্লাডিমিৰ পুটিনে হওক জিঅ' বাইডেন ট্ৰাম্প এওঁলোকৰ ভিজিটৰ পৰা ডিফেন্স ছেক্টৰটো বাদ দি সাধাৰণ ৰাইজে কি পালে কোনোবাই ক'ব পাৰিবনে এতিয়া বহুতে IT ছেক্টৰৰ কথা ক'ব ছেমি কণ্ডাক্টৰৰ কথা ট্ৰেডৰ কথা ক'ব ডাইৰেক্টলি জনসাধাৰণে কিবা পায় জানো নাপায় কেতিয়াও কথাবিলাক এনেকৈ কৈ দিয়ে যেন ৰাতিটোৰ ভিতৰতে গোটেই জীৱনটোৱে সলনি হৈ যাব গ্ল'বেল লিডাৰ এজনে যেতিয়া কোনোবা এখন দেশৰ ভ্ৰমণসূচী তৈয়াৰ কৰে তাৰ উদ্দেশ্য কি থাকে বাণিজ্য বিনিয়োগ সুৰক্ষা প্ৰযুক্তি আৰু দুইখন দেশৰ মাজৰ যিটো কূটনৈতিক সম্পৰ্ক সেইটো শক্তিশালী কৰাৰ ইয়াৰ লাভ সাধাৰণ ৰাইজে ডাইৰেক্টলি নাপায় কেতিয়াও দুইখন চৰকাৰৰ মাজত থাকে বাৰু এইটো বিষয় বাদ দিছোঁ আলহী এতিয়া আহিলে যেনিবা গুৱাহাটীত দেখুৱাব কি বানপানী নে সেই পথৰ দাঁতিত ড্ৰিলিং কৰি ৰোপণ কৰা সেই গছকেইজোপা এজাক বৰষুণ দিলেই বানপানী এককাল বানপানীত গোটেই গুৱাহাটী ডুবি যায় সেইবোৰ দেখিলেতো চেচে আৰু হয়নে কথাটো